সপ্তম সপ্তাহত এতিয়া ভাৰত চীনৰ উত্তেজনা আৰু পুনৰবাৰ ৰঙা চীনে ভাৰতক হুংকাৰ দিবলৈ প্ৰস্তুতি চলাইছে চীনৰ চিচিটিভি চেনেলে মুকলি কৰিছে কেইবাটাও ভিডিঅ' গোপন স্থানত চীনৰ যুদ্ধৰ আখৰা এই দৃশ্যকেইটালৈ ভালদৰে মন কৰক চীনে গোপন স্থানত এইদৰে আখৰা চলাইছে আৰু ভাৰতক আক্ৰমণৰ বাবে ক্ষেপণাস্ত্ৰ এতিয়া সাজু কৰিছে চীন দেশে কেৱল সিমানেই নহয় চিচিটিভিয়ে আন কেইবাটাও ভিডিঅ' মুকলি কৰিছে এটা বিশেষ ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে পাৰমাণৱিক যুদ্ধৰ বাবে এতিয়া চীনে প্ৰস্তুতি চলাইছে এইসকল চীনৰ যোদ্ধাক দেখিবলৈ পোৱা গৈছে বিশেষ সাজ পোছাকত সম্পূৰ্ণ শৰীৰ তেওঁলোকে আৱৰি লৈছে আৰু তাৰ পিছতেই আৰম্ভ কৰিছে পাৰমাণৱিক যুদ্ধৰ বাবে কুচকাৱাজ যদিহে চীনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ ঘটে তেন্তে ইয়াৰ পৰা কিদৰে ৰক্ষা কৰিব পৰা যাব তাৰ আখৰা চলাইছে চীন দেশে কেৱল সিমানেই নহয় আকাশ মাৰ্গেৰেও এতিয়া যুদ্ধৰ প্ৰস্তুতি চলাইছে চীনে চীনা সৈনিকসকলে এইদৰে হেলিকপ্টাৰ লৈ আকাশ মাৰ্গলৈ গৈছে আৰু হেলিকপ্টাৰৰ পৰা নামি আহিছে আক্ৰমণ কৰাৰ উদ্দেশ্যেৰে কোন স্থানত এই আখৰা চলাইছে ইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু চীনৰ আটাইতকৈ বৃহৎ সৈন্যৰ টুকুৰিয়ে এই আখৰা চলোৱা বুলি চিচিটিভিত কোৱা হৈছে কেৱল যে আকাশ মাৰ্গেৰে যুদ্ধৰ প্ৰস্তুতি চলাইছে এনেকুৱা নহয় জলপথেৰেও এতিয়া শক্তি দেখুৱাইছে চীনে এইদৰে চীনৰ যুদ্ধ জাহাজসমূহ সাজু কৰা হৈছে ভাৰতক প্ৰতিহত কৰিবলৈ সকলো ব্যৱস্থাই যেন লৈছে চীনে আৰু তাৰ পিছতেই ভাৰতক পুনৰবাৰ সক্ৰিয় দিছে চীনে চীনৰ ফালৰ পৰা কোৱা হৈছে ভাৰত চীনৰ সম্পৰ্ক ভালেই আছে কিন্তু ভূটানক ভাৰতে সহায় কৰাটো যুক্তিসংগত নহয় যদিহে চীন আৰু ভাৰতৰ মাজত যুদ্ধ হয় চীন আৰু ভাৰতৰ পক্ষত কোন কোন দেশ থাকিব ভাৰতৰ পক্ষত আছে জাপান আমেৰিকা ৰাছিয়া আৰু ভূটান আনহাতে চীনৰ পক্ষত আছে উত্তৰ কোৰিয়া পাকিস্তান লাইবেৰিয়া আৰু সুদান আনহাতে ইংলেণ্ড নেপাল আৰু বাংলাদেশ কাৰ লগত যাব সেয়া এতিয়া অস্পষ্ট হৈ আছে ক্ৰমান্বয়ে যেন ভাৰত আৰু চীনৰ মাজৰ যুদ্ধ এতিয়া ওচৰ চাপি আহিছে আৰু তাৰেই প্ৰস্তুতি চলাইছে চীনে আনহাতে ভাৰতীয় সৈন্যই বিভিন্ন সময়ত যুদ্ধৰ আখৰা চলোৱা পৰিলক্ষিত হৈছে সীমান্তলৈ প্ৰতিদিনে প্ৰেৰণ কৰা হৈছে সৈন্য বাহিনীৰ লগতে যুদ্ধৰ সা সামগ্ৰী ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স